নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি উপস্থিত হৈছোঁহি মাজুলীৰ এখন ঐতিহ্যমণ্ডিত সত্ৰ আউনীআটী সত্ৰত। এয়া প্ৰথমখন গেট পাইছোঁ। গেটৰ দুয়োকাষে দুটা হাতীৰ মূৰ্তি ধুনীয়াকৈ থোৱা আছে। এই সত্ৰখন প্ৰতিষ্ঠা হৈছিলে 1653 চনত। এইখন আমি অহা বাছখন ইয়াত ৰাখি থোৱা আছে। বাছখনৰ নাম মা ৰাজেশ্বৰী। আমি দলংখন পাৰ হ'ব লাগিব। দলংখন খোজকাঢ়ি পাৰ হৈ আছোঁ। কিছুমান দোকান দেখিছোঁ। ধূপ হ'ব? ধূপ হ'ব। আমি ধূপ আৰু চাকি লৈ ল'লোঁ। ইয়াতে দোকান আছে কিছুমান। বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটক দৰ্শনাৰ্থীসকলে ইয়াৰ পৰা কিছুমান সামগ্ৰী ক্ৰয় কৰি লৈ যায়। এই ভোজনালয় আছে। আমাৰ খোৱা লোৱা এই সত্ৰৰ ভোজনালয়তে হ'ব। ইয়াতে ভোজনালয়। আমি সত্ৰৰ দ্বিতীয়খন গেট পাম। এইসমূহ দোকান আছে। এই দ্বিতীয়খন গেট। বলকচোন ভিতৰৰ ফালে যাওঁ। এই ৱালসমূহত কিছুমান মাছৰ আকৃতি আঁৰি থোৱা আছে আৰু এই মাছসমূহত সংস্কৃতৰ কিছুমান শ্লোক লিখা আছে। এইসমূহ নীতি বাক্য, মহৎ বাক্য। এয়া চাওকচোন। আমি আগবাঢ়ি আছোঁ। এই এখন উদ্যান দেখিছোঁ। উদ্যানখনত কেইটামান শহাপহুৱে খেলি আছে। এই উদ্যানখনৰ কাষতে এটা মিউজিয়াম আছে। এই মিউজিয়ামত 10 টকাৰ টিকট কাটি সোমাব লাগে। ইয়াত বিভিন্ন পৌৰাণিক সামগ্ৰী, কিতাপ পত্ৰ ইত্যাদি আছে। আমি ইয়াত লাচিতৰ হেংদাং, গদাধৰ সিংহই ভাত খোৱা কাঁহী বাতি, ভাওনাত ব্যৱহাৰ কৰা কিছুমান পৌৰাণিক সাজ পোছাক ইত্যাদি দেখিছোঁ। বিভিন্ন কিতাপ পত্ৰও আছে। আমি হস্তীৰ বিদ্যাৰ্ণৱ পুথিখন দেখিছোঁ ইয়াত। এয়া আমি সত্ৰলৈ আগবাঢ়িছোঁ। এইটো সত্ৰৰ কীৰ্তনঘৰ। কীৰ্তনঘৰৰ সন্মুখতে দুজোপা গছ আছে, দেৱদাৰু গছ। এই গছডালত এটা কেৰ্কেটুৱাই খেলি আছে। মই আগবাঢ়ি অহা দেখি কেৰ্কেটুৱাটো ওপৰলৈ গুচি গৈছে। এই সত্ৰখনৰ বাহিৰতেই চাকি আৰু ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে। বাহিৰতে জ্বলাব লাগে। ইয়াতে চাকি আৰু ধূপ জ্বলোৱা হয়। এই সত্ৰখনত এডাল আহোম যুগৰে পাহাৰীয়া তুলসী গছ সংৰক্ষিত অৱস্থাত আছে। প্ৰকাণ্ড পাহাৰীয়া তুলসী গছডাল ইয়াত সংৰক্ষিত অৱস্থাত ৰখা হৈছে। আমি ভিতৰলৈ আগবাঢ়িছোঁ। সত্ৰৰ ভিতৰলৈ। এয়া ভিতৰৰ দৃশ্য। এয়া ভগৱান বিষ্ণুৰ বাহন গৰুৰ পক্ষীৰ এটা মূৰ্তি সত্ৰখনৰ ভিতৰত আছে। এয়া আমি আগবাঢ়ি আছোঁ ভিতৰলৈ। খুঁটাসমূহত কিছুমান ভগৱানৰ ফটো আঁৰি থোৱা আছে। এয়া শ্ৰীকৃষ্ণৰ ফটো। এয়া মহাদেৱৰ ফটো।
এয়া ভগৱানৰ বিভিন্ন অৱতাৰৰ ফটো। এই খুঁটাটোত কালিয়ানাগৰ ওপৰত শ্ৰীকৃষ্ণই বাঁহী বজাই আছে, তাৰ এটা মূৰ্তি আছে ইয়াত। এই মণিকূটৰ সন্মুখত দুটা মূৰ্তি আছে। মণিকূটৰ ভিতৰ ভাগটো দেখুৱাইছোঁ। এই ভক্তসকলে সেৱা লৈ আছে। এই সত্ৰখনৰ পৰিৱেশ, নান্দনিক পৰিৱেশ অতি শান্তিপূৰ্ণ। ইয়াত আহিলে দেহ মন জোৰ পৰি যায়। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব, লগতে শ্বেয়াৰ কৰিব। ধন্যবাদ।